বন্ধুসকল 2 মিনিটত ডাউনলোড কৰক যিকোনো ধৰণৰ ইউটিউব ভিডিঅ' তাকো HD কোৱালিটিত। বলক চাই লওক কেনেকৈ ডাউনলোড কৰিম। বন্ধুসকল ইউটিউবৰ পৰা যিকোনো ধৰণৰ ভিডিঅ' ডাউনলোড কৰিবলৈ পোনপ্ৰথমতে আপোনালোকে ইউটিউব এপটোলৈ যাওক। ইউটিউব এপটোলৈ গৈ আপোনালোকে এতিয়া যিটো ভিডিঅ' বা ৰীল ডাউনলোড কৰিব খোজে সেইটোৰ লিংকটো মানে URLটো কপি কৰি লওক। ভিডিঅ'ৰ URL মানে লিংক কেনেকৈ কপি কৰিব মই দেখাই দিছোঁ। তো মই উদাহৰণস্বৰূপে লৈছোঁ এইটো ভিডিঅ'। তো বন্ধুসকল আপোনালোকে এইটো ভিডিঅ'ৰ URLটো কেনেকৈ ক্লিক কৰিব। আপোনালোকে দেখিব পাৰিছে লাইক ডিছলাইকৰ ওচৰত এটা শ্বেয়াৰ বুলি অপশ্যন আছে। এই শ্বেয়াৰ অপশ্যনটো ক্লিক কৰক। এই শ্বেয়াৰ অপশ্যনটো ক্লিক কৰাৰ লগে লগে এনেকৈ আহিব। আপোনালোকে দেখিব পাৰিছে ইয়াতে এতিয়া কপি লিংক বুলি প্ৰথমতে এটা অপশ্যন আহিছে। এইটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ লিংকটো বা URLটো কপি হৈ যাব। এইটো ক্লিক কৰক। বা আপোনালোকে আৰু এটা পদ্ধতিৰে লিংকটো কপি কৰিব পাৰে। কেনেকৈ পাৰে মই দেখাই দিছোঁ। বন্ধুসকল যিকোনো ভিডিঅ'ত এনেকৈ 3টা ডট থাকিব। 3টা ডট থকা এডাল চিন থাকিব। এই চিনডাল ক্লিক কৰিব। এই চিনডাল ক্লিক কৰাৰ লগে লগে তলফালে আহিছে শ্বেয়াৰ বুলি এইটো। এই শ্বেয়াৰটো ক্লিক কৰিব। এই শ্বেয়াৰটো ক্লিক কৰাৰ লগে লগে এনেকৈ এখন চাৰ্ট আহিব য'ৰ প্ৰথমতে থাকিব কপি লিংক বুলি। এই কপি লিংকটো ক্লিক কৰাৰ লগে লগে আপোনাৰ এই ভিডিঅ'টোৰ লিংকটো বা URLটো কপি হৈ যাব। এইটো ক্লিক কৰক। আপোনালোকে এনেকৈ যিটো ভিডিঅ' বা যিটো ৰীল ডাউনলোড কৰিব খোজে সেইটোৰ লিংকটো মানে URLটো কপি কৰি ল'ব। তাৰপিছত আপোনালোকে যাব গুগল বা ক্ৰমলৈ। বলক আমি যাওঁ ক্ৰমলৈ। এতিয়া বন্ধুসকল আপোনালোকে যিকোনো এটা ক্ৰমলৈ বা গুগললৈ যাব পাৰে। বলক আমি যাওঁ ক্ৰমলৈ। ইয়াতে আপোনালোকে গৈ ডাউনলোড কৰিব পাৰিব। বলক যাওঁ। এইটো হ'ল ক্ৰম। ইয়াতে এতিয়া আপোনালোকে ক্লিক কৰক YT বা আপোনালোকে এনেকৈ ক্লিক কৰিব পাৰে যে ইউটিউব শ্বৰ্টছ ভিডিঅ' ডাউনলোড বুলি মাৰিলে আপোনালোকৰ গোটেইকেইটা ৱেবছাইট আহি যাব য'ত আপোনালোকে ইউটিউব শ্বৰ্ট আৰু ইউটিউব দীঘল ভিডিঅ' ডাউনলোড কৰিব পাৰিব। সেইবাবে আপোনালোকে ইউটিউব শ্বৰ্টছ ভিডিঅ' ডাউনলোড বুলিয়েই মাৰিব। তাতে আপোনালোকে যিকোনো ধৰণৰ ভিডিঅ' দীঘল ভিডিঅ' সৰু ভিডিঅ' শ্বৰ্ট ভিডিঅ' যিকোনো ধৰণৰ ভিডিঅ' HD কোৱালিটিত ডাউনলোড কৰিব পাৰিব। এইটো ক্লিক কৰাৰ লগে লগে প্ৰথমতে আপোনালোকৰ এটা ৱেবছাইট আহিব যাৰ নাম হ'ল ytshorts.safetube.me। ভালদৰে মন কৰক ytshorts.safetube.me। এইটো আপোনালোকৰ ৱেবছাইট প্ৰথমতো থাকিব পাৰে, ছেকেণ্ডতো থাকিব পাৰে বা থাৰ্ডতো থাকিব পাৰে। এই ৱেবছাইটটো ক্লিক কৰিব। ক্লিক কৰি ইয়াতে আপোনালোকে যিটো লিংক বা URL কপি কৰিছিল সেইটো পেষ্ট কৰি দিব। এনেকৈ টিপি দিব। টিপি থ'লে পেষ্ট বুলি আহিব। পেষ্টটো ক্লিক কৰি দিব। আপোনালোকে দেখিব পাৰিছে তলফালে আহিছে গেট ভিডিঅ'টোৰ সৈতে আহিছে গেট লিংক বুলি। এইটো গেট লিংকটো ক্লিক কৰক। গেট লিংকটো ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব পাৰিছে ইয়াতে আহিছে ডাউনলোড বুলি এটা অপশ্যন। এই ডাউনলোড অপশ্যনটো ক্লিক কৰক। ডাউনলোড অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব পাৰিছে ভিডিঅ'টো ডাউনলোড হ'ব আৰম্ভ হৈ গ'ল। কেতিয়াবা ডাউনলোড অপশ্যনটো অহাৰ আগতে এড আহে। এডটোত আপোনালোকে এনেকুৱা এডাল কাটা চিন দেখা পাব। সেই কাটা চিনটো টিপি দিব, এডটো কাটা যাব। তো বন্ধুসকল আপোনালোকে দেখিব পাৰিছে আমাৰ ভিডিঅ'টো ডাউনলোড হ'ব আৰম্ভ হৈ গ'ল আৰু এইটো ডাউনলোড হৈ গ'ল। এইটো চাই লওক আমাৰ ভিডিঅ'টো এইটো ডাউনলোড হৈ গ'ল। তো বন্ধুসকল এনেকৈ আপোনালোকে অতি সহজ পদ্ধতিত যিকোনো ধৰণৰ ইউটিউব শ্বৰ্ট ভিডিঅ' বা ইউটিউব লং ভিডিঅ' অতি সহজে HD কোৱালিটিত ডাউনলোড কৰিব পাৰিব। কিন্তু বন্ধুসকল এটা কথা মনত ৰাখিব, কেতিয়াও বেলেগৰ ভিডিঅ' ডাউনলোড কৰি নিজৰ চেনেলত আপলোড নিদিব। এনেকুৱা কৰিলে আপোনালোকৰ ভিডিঅ'ত কপিৰাইট আহিব আৰু আপোনালোকৰ চেনেলটো ডিলিট হৈ যাব। আপোনালোকে মাত্ৰ ডাউনলোড কৰি ভিডিঅ'টো চাব পাৰে বা যিকোনো গান এটা শুনিব পাৰে। কিন্তু মনত ৰাখিব কেতিয়াও নিজৰ ইউটিউব চেনেলত বেলেগৰ ভিডিঅ' ডাউনলোড কৰি আপলোড নিদিব। এনেকুৱা কৰিলে ভৱিষ্যতে আপোনালোকে কেতিয়াও ইউটিউব চেনেল খুলিব নোৱাৰিব। তো বন্ধুসকল আজিলৈ ইমানেই। ধন্যবাদ।